মা অফিসত যোৱাৰ পিছত সৰুতে যেনেকে মনটো বেয়া লাগিছিলে এতিয়াও কিন্তু মনটো কিবা এটা বেয়া লাগি যায় পিছে আজি মোৰ ঘৰত ঢেৰ কাম ঠাণ্ডা কাৰণে ঘৰৰ সাফাই বহুত দিন কৰা হোৱাই নাছিলে কাৰণে আজি পুৰা সাফাইৰ কামত লাগি গলো মায়ে যে এখাৰ কথা মোক প্ৰায়ে শুনাই থাকে মই বোলে ঘৰত একো কামেই নকৰো সেইকাৰণে ভাবিলো আজি যিয়ে কাম নকৰো সব ৰেকৰ্ড কৰি ৰাখি দিম নে কি কয় ৰাইজ কাম কৰিও যদি কাম নকৰা নামটো পাও তেন্তে কাম কৰাখিনিটো দেখুৱাবই লাগিব আমাৰ ছোৱালীবোৰৰ যে কাম নকৰিলে নহবই ন বাহিৰত আপুনি যিমানেই চাকৰি নাইবা বিজনেছ নকৰক কিয় ঘৰৰ কাম কিন্তু কৰিবই লাগিব বাৰু যিয়ে নহওক ময়ো ঘৰৰ কামবোৰ কমপ্লিট কৰি গা পা ধুই ফ্ৰেছ হৈ আহিলো আৰু দুপৰীয়া খোৱাৰ টাইম হৈ গৈছে যিহেতু আজি ভাবিছো ওটছ খাম আৰু আপেল লৈ লৈছো আজি গাখীৰখিনিত ওটছৰ লগতে এনেদৰে কিচমিচ কাজু আৰু চেৰি দি মিহলাই লৈছো আজি মই গাখীৰত চেনি লোৱা নাই চেৰিখিনি দিয়াৰ কাৰণে সোৱাদটো বহুত মিঠা হৈছে আৰু লগতে বহুত ধুনীয়া এটা কালাৰো হৈছে